নমস্কাৰ, মই বনশ্ৰী ধেমাজি ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই সৰুতে যিখন বিদ্যালয়লৈ অহা যোৱা কৰিছিলোঁ, অৰ্থাৎ মই শ্ৰেণীৰ পৰা 4 শ্ৰেণীলৈকে যিখন বিদ্যালয়ত পঢ়িছিলোঁ, সেই বিদ্যালয়খনে 150 বছৰ সম্পন্ন হোৱাৰ কাৰণে 150 বছৰীয়া জয়ন্তী অনুষ্ঠান পাতিছে আৰু বিদ্যালয়ৰ অনুষ্ঠানৰ কাৰণে আমি বিদ্যালয়ত উপস্থিত হৈছিলোঁহি। আহি খুব বেছি ভাল লাগিলে। আজি শেষৰ দিন, কালি আৰু পৰহিও হৈ আছিল, গতিকে খুব বেছি ভাল লাগিছে। আহকচোন বিদ্যালয়খনৰ ভিতৰলৈ গৈ চাওঁ আৰু কি হৈ আছে। ইংৰাজৰ দিনতে অৰ্থাৎ 1872 চনতে স্থাপিত হোৱা এইখন বিদ্যালয় বৰ্তমান সময়তো বহুখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে। বিদ্যালয়ৰ পৰিৱেশ অতি সুন্দৰ। এয়া বিদ্যালয়ৰ ভিতৰ ভাগ, শ্ৰেণীকোঠা। বৰ্তমান সময়ত ইয়াত অভ্যৰ্থনাৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে অতিথিসকলক আপ্যায়নৰ ব্যৱস্থা কৰিছে। যিহেতু বহু দূৰ দূৰণিৰ পৰাই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত উপস্থিত হৈছেহি, সেইসকলৰ সুবিধাৰ্থে এই ব্যৱস্থা। অস্থায়ী স্বাস্থ্য বিভাগৰ কাৰ্যালয়ৰ ব্যৱস্থা কৰা হৈছে। এয়া মূল মণ্ডপৰ তোৰণ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। এয়া আজি মূল সভাৰ অতিথিসকলৰ বাবে ব্যৱস্থা কৰা হৈছে। খুব ধুনীয়াকৈ সজাই তুলিছে। এয়া মঞ্চ। এইখন উন্মিলন বুলি এখন আলোচনীও বিদ্যালয়ৰ ফালৰ পৰা উলিয়াইছে। খুব বেছি ভাল লাগিছে আজি বিদ্যালয়ৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই। আপোনালোকক আজি শোভাযাত্ৰাৰ লগতে আৰু কি হয় তাক দেখাই যাবলৈ চেষ্টা কৰিম। 150 বছৰীয়া জয়ন্তী উপলক্ষে এয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে।
চাওকচোন বিদ্যালয় এইখন পাছফাল হয় বিদ্যালয় এইখন যি পিছফালৰ টিং আৰু এইটো এটা ৰান্ধনি গৃহ আছে বৰ্তমান আগতে এইটো ৰান্ধনি গৃহ নাছিল এইখনেই মই সৰুতে পঢ়া বিদ্যালয় চতুৰ্থ শ্ৰেণীলৈকে এইখন বিদ্যালয়তে পঢ়িছিলোঁ বৰ্তমান পঞ্চম শ্ৰেণীলৈকে আছে তেতিয়া চতুৰ্থ শ্ৰেণীলৈকে আছিলে এইখন বিদ্যালয়লৈ মই এইডোখৰেদি ঘৰৰ পৰা অহা যোৱা কৰিছিলোঁ সন্মুখেদি নগৈ এইফালে কিয় অহা যোৱা কৰিছিলোঁ জানে এইটো চাওক এইটো আমাৰ ঘৰ অৰ্থাৎ মোৰ মাৰ ঘৰ এইটো আৰু বিদ্যালয় এয়া মাত্ৰ এটা বাট এই বাটটো যিটো মোৰ বেক চাইডে আছে এই বাটটোৱেই বিদ্যালয় আৰু মোৰ ঘৰৰ মাজৰ ডিফাৰেঞ্চ সেইকাৰণে এইফালেদি অহা যোৱা কৰিছিলোঁ আৰু সৰু যিহেতু ৰাস্তাইদি গ'লে গাড়ী মটৰ গৈ থাকে মা দেউতাহঁতেও ভয় কৰে আগবঢ়াব যাবলগীয়া নহয় সেইকাৰণে এইফালে পঠিয়াই আৰু এটা বিশেষ কাৰণ আছিল কাৰণ বিদ্যালয়ত সোনকালে গৈ আমি হুলস্থুল কৰি থাকোঁগৈ সেইকাৰণে মায়ে যেতিয়া বিদ্যালয়ত প্ৰাৰ্থনা সভাৰ কাৰণে সাজু হয় সেইটো মুহূৰ্ততে বিদ্যালয়লৈ পঠাইছিল বিদ্যালয়খনলৈ ঘৰলৈ যেতিয়া আহোঁ ভাল লাগে আৰু অকল শৈশৱকালটোৱে বিদ্যালয়খনত পাৰ কৰিছোঁ তেনেকুৱা নহয় বিদ্যালয় খেলপথাৰতে আমি খেলি কৈশোৰলৈকে খেলিলোঁ খুব বেছি ভাল লাগে লগৰীয়াৰ লগত বিদ্যালয় খেলপথাৰতে খেলিছিলোঁ আৰু এটা কথা বিদ্যালয়খনৰ যিকোনো অনুষ্ঠানৰ লগত অকল সেই সময়খিনিতে যে জড়িত আছিলোঁ তেনেকুৱা নহয় যিকোনো মুহূৰ্ততে বিদ্যালয়খনৰ যিকোনো অনুষ্ঠানৰ লগত আমি জড়িত হৈ আছিলোঁ সেইকাৰণেও বিদ্যালয়খনৰ প্ৰতি বহুত বেছি টান আছে এতিয়া 150 বছৰ হৈছে তেনেকৈ 200 বছৰ আৰু 250 বছৰ 300 বছৰ তেনেকৈ যুগ ধৰি এই বিদ্যালয়খন থাকি যাওক